গুড মৰ্ণিং পুনৰবাৰ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া ৰাতিপুৱা 8টা বাজিলে মই গা ধুই আহিছোঁ এতিয়া চাহ খোৱাই নাই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ গতিকে ভিডিঅ'টো চাই যাব আৰু এয়া আমাৰ ইমন শুই উঠিছেহে এতিয়া আৰু এতিয়া ইয়াক মই ব্ৰাছ কৰামগৈ বিচনাতে আছে এতিয়া বিচনাৰ পৰা নমাই নাই আৰু এতিয়া ব্ৰাছ কৰাই আনিলোঁ আৰু মই এগিলাচ কুহুমীয়া গৰম পানী খাইছোঁ আৰু ইমনকো খাব দিছোঁ তাৰপিছত এতিয়া মই বিচনাখন চাফা কৰি লওঁ আৰু দিনটো কি কি কৰিম দেখাই থাকিম গতিকে আগলৈ চাই যাব ভিডিঅ'টো আৰু এতিয়া আহিছোঁ আগফালে ইমনক লৈ পেলাই আৰু ৰাতিপুৱা বৰষুণ দিছিল কিন্তু এতিয়া ৰ'দটো অলপ ওলাইছে গতিকে আজিও গৰম যথেষ্ট পৰিব যেন লাগিছে আৰু ৰাতিপুৱাই ৰ'দটো বহুত চোকাকৈ ওলাইছে এতিয়া আৰু এয়া হৈছে বাৰীৰ পাচলি মায়ে বাৰীলৈ গৈছে ৰাতিপুৱাই আৰু বাৰীৰ পৰা ছিঙি আনিছে ভাতকেৰেলা বেঙেনা আৰু ভেন্দি আৰু এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া মই যাব ওলাইছোঁ দোকানলৈ এটা বস্তু আনিবলৈ কি বস্তু আনিম দেখাই থাকিম গতিকে চাই যাওক আৰু এতিয়া মই দোকানৰ পৰা আহোঁগৈ আৰু বহুত ৰ'দ চকু মেলিব পৰা নাই ৰ'দত আৰু এতিয়া দোকানৰ পৰা আহি ঘৰ পালোহি আৰু আনিব গৈছিলোঁ এই 3টা গুলি আৰু এইযোৰ কাপোৰ মই গিফ্ট পাইছিলোঁ ভাবিলোঁ ঘৰতে নিজে চিলাই লওঁ যিহেতু এনেই আছোঁ ঘৰত এইকেইদিন গতিকে এতিয়া মই মেখেলাখন চিলাব লৈছোঁ আৰু মেখেলাখন চিলাই হোৱাৰ পিছত মই চাদৰখন চিলাম মানে চাদৰ পতি লগাম আৰু এইখন মোৰ মেখেলাখন চিলাই ৰেডি হৈ গ'ল আৰু এতিয়া মই চাদৰখন চিলালোঁ আৰু চাদৰ এই পতিকেইটা মই নিজে লগালোঁ এইবাৰ প্ৰথম লগালোঁ জনা নাছিলোঁ কিন্তু হ'লেও চেষ্টা কৰিলোঁ আৰু পাৰি গ'লোঁ আৰু এতিয়া মই চাদৰখনত দহি বাতিম আৰু এইটো কামো মই এবাৰ প্ৰথম কৰিম আৰু এইটো মই ইউটিউবৰ পৰা চাই লৈছোঁ আৰু এতিয়া মই দহি বাতিবলৈ চাদৰখনত এনেকৈ এটা গাৰু দি লৈছোঁ যাতে চাদৰখন টান খাই নাযায় আৰু এইটো গুলি এতিয়া মিলাই লৈছোঁ ৰংটোৰ লগত চাদৰখনৰ কাৰণ মোৰ লগত বৰ্তমান যিটো সূতাৰে দহি গাঠে সেইটো সূতা নাই গতিকে গুলি সূতাই লৈছোঁ আৰু এতিয়া মই এটা বেজিত এনেকৈ এডাল সূতা ভৰাই লৈছোঁ তাৰপিছত এতিয়া মই এইখিনি সূতা গুলি সূতাই হয় আৰু এইখিনি এনেকৈ দহিত পাতিবৰ কাৰণে উলিয়াই লৈছোঁ আৰু এতিয়া বেজিটোৰে মই চাদৰ আগটোত এনেকৈ চিলাই পেলাই 3টা সৰু সৰুকৈ গাঁঠি মাৰি ল'ম তিনিটা গাঁঠি মৰা হৈ গৈছে আৰু এতিয়া মই এই যিটো গাঁঠি মাৰিলোঁ সেই গাঁঠিটোৰ মাজত সূতা দুডালৰ মাজত যিখিনি সূতা ব্যৱহাৰ কৰিম দহিৰ কাৰণে সেই সূতাখিনি মাজত এনেকৈ থৈ পেলাই আকৌ 3টা গাঁঠি মাৰিম যিমান চুটি দীঘল কৰিব পাৰি নিজৰ ইচ্ছা মই অলপমান চুটিকৈ লৈছোঁ আৰু এতিয়া এইখিনি গাঁঠি মৰা হোৱাৰ পিছত আৰু যিখিনি এইখিনি দীঘল সূতা আছে এই সূতাখিনি এনেকৈ ভাঁজ কৰি আকৌ বেজিৰে ইয়াৰ ওপৰত 3টা গাঁঠি মাৰিম এতিয়া সমানকৈ মই কেঁচি এখনে এই সূতাখিনি কাটি দিম আৰু এয়া এটা দহি ৰেডি হৈ গ'ল প্ৰথম চেষ্টা কৰিলোঁ হ'লেও সিমান ভাল নহ'লেও মোৰ কাৰণে যথেষ্ট ইমানখিনি পাৰিছোঁ আৰু এয়া হৈ গৈছে আৰু এনেকৈ মই এতিয়া চাদৰখনৰ এটা ছাইড গোটেইখিনি কৰিলোঁ
আৰু আনটো ছাইডে কৰিব আছে। মই এইখিনি আপোনালোকক দেখাই দিছোঁ। এটা ছাইড গোটেইখিনি হৈ গ'ল আৰু এতিয়া আনটো ছাইডেও মই এনেকৈ কৰি গৈছোঁ। আপোনালোকে হয়তো কোনোবাই বহুত ভালকৈ জানিবও পাৰে, মই নাজানো কাৰণে অলপ শিকিলোঁ ইউটিউবৰ পৰা আৰু আপোনালোকৰ আগতো এইখিনি শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব। তুমি ডক্টৰ নহয়, মই ডক্টৰ আৰু কোৱা। দুপৰীয়া ভাত পানী খাই এতিয়া আজৰি হ'লোঁ আৰু এয়া আমাৰ ইমনে খেলিছে, ডক্টৰ হৈছে। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।